আচ্ছা আচ্ছা যোনটো বাগজানৰ যোনটো মেইন জুইকুৰা ইয়াৰ পৰাই প্ৰভাৱ হৈছিল আৰু গোটেই অঞ্চল বিস্তৃত হৈ পৰিছিল আৰু গোটেই এইবিলাক অলপ অলপ আপোনালোকে দেখিবলৈ পাইছে। বাগজান সকলো এটা পৰিচিত নাম, এটা সময়ত মানে গোটেই নিউজ চেনেলত সকলোতে বিয়পি পৰিছিল বাগজান বাগজান বাগজান। বৰ্তমান মাগুৰী বিল একদম খুব ধুনীয়া এটা জেগা, একদম ঠাণ্ডা ঠাণ্ডা লাগি গৈছে বতৰ আৰু বহুত ঠাইতে খুবেই ভাল লাগিছে, মানে খুব একদম নেচাৰৰ মাজত আহিছে, মানে একদম বেলেগ এটা ফিলিং আহিছে। আৰু এই জেগাটোৰ নাম হৈছে ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্ক। Hey guys, welcome back to my YouTube channel. কি খবৰ? পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু বৰ্তমান আছোঁ আমি এইডোখৰ ঠাইত, যিডোখৰ ঠাইৰ নাম হৈ গ'ল গটং। ৱাও, বহুত খাতৰনাক নাম ন। আৰু আগফালে আছে সন্তোষ দা আছে, তাৰপিছত এই ভাইৰেল হবিনা আছে আৰু মণি অসম আছে। আৰু আমি গৈ আছোঁ এইটুকুৰা একদম ধুনীয়া ঠাই ৰিজৰ্ট। আৰু বাগজান এটা খুবেই মানে পপুলাৰ নাম, আৰু গম পাইছে বাগজানত আগতে কি হৈ গৈছে। সেই বাগজানলৈ যাম, আৰু তাতে এখন নতুন ৰিজৰ্ট বনি আছে বাগজান পাৰ হৈ কিনে। তাৰপিছত সেই নতুন ৰিজৰ্টখনলৈ যাম, আপোনালোকক ধুনীয়া বস্তু দেখাম। আৰু সন্তোষ দাও চাগে আজি যাবগৈ, তাৰ পৰীক্ষা আছে কিবা। বাগজান সকলো এটা পৰিচিত নাম, অ'কে, সকলো এটা পৰিচিত নাম। বাগজান এটা সময়ত মানে গোটেই নিউজ চেনেলত সকলোতে বিয়পি পৰিছিল বাগজান বাগজান বাগজান। বাগজানত আগতে জুই জ্বলি আছিল, আপোনালোকে সকলোৱে জানে, সকলো নিউজ চেনেলত বিয়পি পৰিছিল। বৰ্তমান সেই ঠাইডোখৰত মই উপস্থিত আছোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু কেমেৰা পাৰ্চন আজি অলপ নিউজ ৰিপৰ্টাৰ নিচিনা হৈছোঁ, কেমেৰা পাৰ্চন ভাইৰেল হবিনা সৈতে। আৰু আপোনালোকে চাইছে সেই আগত যিটো এটা হেৰি দেখিছে, ৰাউণ্ড চাৰিওফালে মাৰি থোৱা আছে, আৰু আগত ব্লুকে এটা আছে, তাত মই একজেক্টকৈ লোকেশ্যনটো দেখুৱাই দিম আপোনালোকক। বাগজান এখন গাঁও, গোটেই গাঁও জ্বলি গৈছে। আপোনালোকক সেই গাঁওখনৰ বিষয়ে সবিশেষ দেখুৱাম আৰু ভিতৰৰ পৰা চাবলৈ চেষ্টা কৰিম। বৰ্তমান মোৰ লগত সন্তোষ দা আছে, মণি আছে, আৰু মানে ভাইৰেল হবিনা আছে। আৰু সেই জেগাডোখৰ আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। ত' গাইজ, আমি ফাইনেলি যোনটো লোকেশ্যনটোত পাই গ'লো, সেই যোনটো লোকেশ্যনত মানে আগতে পূৰা হাংগামা লাগিছিলে। আপোনালোকে হয়তো গম পাইছে, এইবিলাক এৰিয়া সকলোবিলাক জ্বলি গৈছিল। বাট আজিকালি সেইটো পৰিৱেশ নাই, আগতে যোনটো পৰিৱেশ আছিলে বাট সেইটো পৰিৱেশ নাই। বাকী এতিয়া চব পূৰা নেচাৰ মানে গ্ৰীনেৰী হৈ গৈছে। আৰু আপোনালোকক দেখুৱাম আগৰ পৰিৱেশ আৰু বৰ্তমানৰ পৰিৱেশৰ মাজত পাৰ্থক্য। আৰু বহুতখিনি ইম্প্ৰুভমেণ্ট হৈছে গাঁওখিনি, তাক দেখি ভাল লাগিছে। সকলো ঘৰৰ মানে আপডেট হৈছে, আৰু বাকী ভাল লাগিছে গাঁওখন। আৰু বাকী ৰাস্তাটো অলপ ইম্প্ৰুভমেণ্ট হ'বলৈ বাকী আছে। আৰু বাকী সকলো ধুনীয়া গাঁও, এখন টিপটপ গাঁও। আপোনালোকে কেতিয়াবা ফুৰিবলৈ আহিব পাৰে। আমাৰ চব শেষ হৈ গ'ল, একো নাই বুলি এইটো ৰাস্তাতে আহিছিলে। এই নহয় জেগা, পুৰা দৌৰি আহিছিলে হা। ত' এজনী ছোৱালী বা কোনোবাই ভিডিঅ' টিকটক, এতিয়া টিকটক আছিলে জানো, সেইটো টিকটক বনাইছিলে। ত' মানে সেইটো যে টিকটক বনাইছিলে জ্বলি শেষ হৈ গৈছে, কিন্তু এজনী ছোৱালী টিকটক বনাইছিলে। সেইটো মানে এটা পুৰা মানে এটা বিতৰ্কিত মানে বিতৰ্ক হৈ গৈছে, ভাইৰেল হৈছে। এই নহয় সেই জেগা। আৰু আচ্ছা, ময়ো চাইছিলোঁ চাগে সেই জেগাটো। এইটো জেগা মই আপোনালোকক ভিডিঅ'টো বিচাৰি কিনি যেনেকৈ হ'লেও লগাই দিম ছাইডত। আৰু এই বাকী মানে আগৰ যি বাগজান আৰু বৰ্তমানৰ বাগজানৰ মাজত মই পাৰ্থক্য বহুত দেখিছোঁ, একদম বহুত বেছিয়ে পাৰ্থক্য মানে আহি আছোঁ চকুটা। আৰু বাকী গৈ আছোঁ এতিয়া গলগলীয়া ৰাস্তাৰ মাজেদি বাগজান গাঁৱৰ মাজেদি। আগৰ স্মৃতিবোৰ সোঁৱৰি দিছোঁ, বাট সোঁৱৰা ইমান ভাল নহয়, ভাল কথা নহয়। বৰ্তমান হ'লেও সোঁৱৰি দিছোঁ, যিহেতু কিছুমান কথা দেখাবই লাগে। মানে গৈ আছোঁ আমি বৰ্তমান। গোটেইবিলাক জ্বলি গৈছিল ন? ৰাইজ। আৰু বৰ্তমান আগৰ পৰিৱেশটো নাই, এইবিলাক গোটেই জ্বলি শেষ হৈ গৈছিল, আপোনালোকে চাইছে। এইবিলাক গোটেই জ্বলি শেষ হৈ গৈছিল, মানে গোটেই এৰিয়া জ্বলি শেষ হৈ গৈছিল। সেই আগৰ বাগজান আৰু বৰ্তমান বাগজানৰ মাজত পাৰ্থক্য আপোনালোকে দেখিবলৈ পাইছে মোৰ চকুৰ আগত। বৰ্তমান নিউজ ৰিপৰ্টাৰ নিচিনা ভিডিঅ' বনাইছোঁ, বাট আপোনালোকক যিটো সত্য বা বৰ্তমান যি চৰ্চিত সেইবিলাক দেখাবলৈ চেষ্টা কৰিছোঁ। অলপ সৰু সৰু ল'ৰা ছোৱালীয়ে ভিডিঅ' চাই বেয়া পাব, কিন্তু আমোদ আজি অলপ বেলেগ ধৰণৰ হ'ব ভিডিঅ'টো, দিয়ক চাই থাকক। এইটো মেইন জেগা লোকেশ্যনটো আছিলে, আপোনালোকে হয়তো গম পাইছিলে। অ'কে, ইয়াৰ পৰাই যি ডাঙৰ জ্বলি থকা জুইকুৰা যোনটো নোহোৱা নাছিলে। আচ্ছা আচ্ছা, যোনটো বাগজানৰ যোনটো মেইন জুইকুৰা ইয়াৰ পৰাই প্ৰভাৱ হৈছিল, আৰু গোটেই অঞ্চল বিস্তৃত হৈ পৰিছিলে। আৰু গোটেই এইবিলাক অলপ অলপ আপোনালোকে দেখিবলৈ পাইছে, গোটেই সকলো জ্বলিৰ সৃষ্টি মানে জ্বলি গোটেই ৰাস হৈ গৈছিলে, খতম হৈ গৈছিলে জেগাডোখৰ। বৰ্তমান সেই লোকেশ্যনটো আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া মুকলি পথাৰ আপোনালোকে হয়তো ভিডিঅ'টো দেখাইছিলে, মই আগৰ ভিডিঅ'টো আপোনালোকক দেখাম। আৰু বৰ্তমান আপোনালোকে চাওক, এইডোখৰ মেইন লোকেশ্যনটো আছে, মাজেদি আমি পাৰ হৈ যাব লাগিব। আৰু এইটো কি হয়, এইটো ইমান ডাঙৰ আচ্ছা পুখুৰী। এতিয়া ইয়াৰ পৰা মানে পানীত
নুমুৱাবলৈ পানী ইয়াৰ পৰা দিছিলে আচ্ছা জুইটো নুমাবলৈ পানী ইয়াৰ পৰা নিছিলে তো গাইজ এটা ডাঙৰ এলেকা আমি পৰিছিলে মানে জুইখিনি হা অ'কে এতিয়া আপোনালোকে চাইছে আপুনি চৌপাশে এনেকে চাওক এবাৰ চাৰিওফালে এবাৰ এইখন পথাৰ আছিলে এই মানে সকলোৱে তেতিয়া প্ৰাৰ্থনা কৰিছিলে যে বাঘজানৰ জুইকুৰা নুমাই যাওক সকলোৱে তেতিয়া বৰ্তমান টিকটকৰ জামানা আছিলে তো এজনী ছোৱালীয়ে মই শুনা মতে এজনী ছোৱালীয়ে এটা ভিডিঅ' বনাই কিনে যে আমাৰ সকলো শেষ হৈ গ'ল বুলি এটা ভিডিঅ' বনাই কিনে ভাইৰেল হৈ গৈছিলে আৰু সেই ভিডিঅ'টো মই আপোনালোকক দেখুৱাম আৰু তেতিয়াৰ পৰিস্থিতি আৰু এতিয়া পৰিস্থিতিৰ মাজত পাৰ্থক্য বহুত আৰু সন্তোষদা আহিছোঁ সন্তোষদাকো দেখুৱাইছোঁ এইবিলাক জেগা যিহেতু ময়ো প্ৰথমবাৰৰ কাৰণে আহিছোঁ বাট আগতে আহিম বুলি ভাবিছিলোঁ অহা নহ'ল আৰু আপোনালোকক দেখুৱাই থাকিম সেইবিলাক বস্তু তো গাইজ বাঘজানক কৈ দিব হৈ গ'ল বাই বাই আৰু বৰ্তমান আমি অন্য এটা লোকেশ্যনত গৈ আছোঁ আৰু যিহেতু বাঘজানৰ পৰা মাজেদি যাম আৰু বৰ্তমান আপোনালোকে দেখিছে একদম অফ ৰ'ডিং একদম এনেকুৱা ৰাস্তা তেলৰ কথা একো চিন্তা নাই আমাৰ ভাই ধনী আছে বাকী গৈ আছোঁ গাইজ এইপিনেতো ক'তো মানুহৰ ঘৰ দেখা নাই বাছ বাগান অন্যতা আৰু আপোনালোকক দেখুৱাই থাকিম তো গাইজ ফাইনেলি এখন আহি গ'লোঁ মাগুৰী বিল এটা লোকেশ্যন মাগুৰী বিল আহি গ'লোঁ মাগুৰী বিল পাই গৈছোঁ এই জেগাত জাম্পাৰ কৰি লওক গাইজ মাগুৰী বিল একদম খুব ধুনীয়া এটা জেগা একদম ঠাণ্ডা লাগি গৈছে বতৰ আৰু বহুত ঠাই এতিয়া গৰম হৈ আছে আৰু এখন খুব ধুনীয়া দলঙৰ মাজতে আমি গৈ আছোঁ এখন পুলুং নাও গৈ আছে এখন নাওটো মোক যাব মন গৈছে তো বৰ্তমান আমি আহি পাইছোঁ এখন খুব ধুনীয়া দলং আপোনালোকে চাবলৈ পাইছে ৱাও আৰু এই ঠাইডোখৰ নাম হৈছে মাগুৰী বিল অ'কে মাগুৰী বিল আপোনালোকে চাইছে খুব ডাঙৰ এখন বিল ৱাও সন্তোষদা ফিলিং কেনে ফিলিং মজা ন মাগুৰী বিল শুনি আছিলোঁ বৰ্তমান আজি নিশ্চয় কৰি দেখিছোঁ খুব এটা ভাল লাগিছে আৰু মোক এইটো বস্তুত উঠিব মন গৈছে নাও বাট মই সাঁতোৰত ইমান এক্সপাৰ্ট নহয় বাট অনেছে বি কিয় হোগা ফটো মাৰোগে ফটো চটো মাৰি লওঁ গাইছ তাৰপিছত নেক্সট আমি আমাৰ লোকেশ্যনত গৈ আছোঁ আপোনালোকক সকলো দেখাই দিম তাৰ আমাৰ ভিডিঅ' ভিডিঅ' বনালোঁ হা দ্য কেমেৰামেন গাই মাই গড যেতিয়া এখন ডাম্পাৰ গৈছে বেয়া কপিছে কৈছে ন দলং এইপিনে বাইক পুৰা খিলি আছে মাই গড আৰু এইপিনে ফটো মাৰিব লাগে এনো কি লাগে তো গাইজ মানে এইটো হৈ গ'ল বহুত ফেমাছ জেগা ন তো ইয়াত মানে বহুত ধৰণৰ বেলেগ ফটোগ্ৰাফাৰ আহিছে আপোনালোকক দেখাই আছোঁ মাই গড আউটছাইড আছাম সকলো আপোনালোকে এইপিনে দেখিবলৈ পাইছে ৱাও ফাইনেলি গাইজ আমি এটা লোকেশ্যনত পাইছোঁহি যাৰ নাম হৈছে ডিব্ৰুচৈখোৱাপাৰ্ক ৰিজৰ্ট আৰু খুব ধুনীয়া এটা ৰিজৰ্ট এইবিলাক চাইছে আপোনালোকে এইবিলাক ঘৰবিলাক যোনবিলাক বনাইছে এইবিলাক মানে কাঠৰ বনাইছে সম্পূৰ্ণ ট'টেলি তলত এইবিলাক ওপৰৰ কাঠ আছে মানে আৰু এইবিলাক মানে আৰু এটা বনাইছে এইবিলাক হৈ গ'ল তোমাৰ পকা বনাইছে মানে আৰু এইবিলাক যোনবিলাক বাহিৰৰ পৰা যোনবিলাক টুৰিজম আহে মানে যিবিলাক ফুৰিবলৈ আহে টুৰিষ্টসকলে সিহঁতৰ কাৰণে বনাইছে এইবিলাক বাকী আৰু এনেকৈ ইয়াৰ নিচিনা মানুহবিলাক আহি থাকে আৰু যোনবিলাক আপোনালোকে আগত চাইছে মাগুৰী বিল আছে আপোনালোকক দেখাই আহিছিলোঁ যে মাগুৰী বিল তাৰ মাজত আপোনালোকে চাইছে একদম পাৰ্কখন আছে খুব এটা ধুনীয়া চৌপাশে হাবি একদম ধুনীয়া বতাহ আৰু ইয়াত থাকিবলৈ কি সুন্দৰ লাগিব বা পিছফালে আপোনাৰ বেলকনি টাইপো লগাই দিছে খুব এটা ধুনীয়া আপোনালোকে আহিব আৰু লোকেশ্যনটো হৈ গৈছে একজেক্ট লোকেশ্যনটোৰ নাম কি আৰে ভাই মাগুৰী বিলৰ ওচৰত আছে তিনিচুকীয়া বাইপাছৰ ওচৰলৈ আহিলে একদম খুব ধুনীয়া লোকেশ্যন আহি এনে টিপটপ লাগিছে আৰু একচুৱেলি এইটো হাবি নহয় এটা নেচাৰেল জেগাটো হাবি বুলি কৈ দিলে জেগা নেচাৰেল জেগা অ'কে ব্ৰাটাৰ নেশ্যনেল জেগা বাকী ভিডিঅ'টো চাই আছোঁ নতুন জেগা এখনলৈ ট্ৰাই কৰিছোঁ বাট ইমান জোচ নাই কাৰণ ওচৰৰ পৰা বহুতেই মানুহ সেইকাৰণে গাইজ আপোনালোকে চাই থাকক গাইজ মানে আমি এটা লোকেশ্যন আহিছোঁ যোনটো লোকেশ্যন বহুত খাতৰা অ'কে ৰেকৰ্ডিং হৈ আছে এনেই ধেমালি কৰিছিলোঁ বাকী খুবেই ভাল লাগিছে মানে খুব একদম নেচাৰৰ মাজত আহিছোঁ মানে একদম বেলেগ এটা ফিলিং আহিছে আৰু এই জেগাটোৰ নাম হৈছে ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্ক পাৰ্ক নহয় বে এখন ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্ক ৰিজৰ্ট
ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্ক ৰিজৰ্ট আছাম টুৰিজিমৰ কাৰণে বনাইছে ৱাটছ টাৱাৰ মানে এইটোৰ পৰা আপোনালোকে ওপৰৰ পৰা ভিউটো একদম ধুনীয়াকৈ টিপটপ দেখি পাব ভাই ক'ত যাবি बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी একদম তোমাক টঙাই নিয়ে মিঠাই পৰত গাইড চন্দা যাব ওলাইছোঁ ভালকৈ দি দিলোঁ বাই বাই গ'ল তাৰপিছত এইখিনি টাইমত ধেমাজি আৰু এতিয়া আমি যাবলৈ